আজি ৰমজান মাহৰ প্ৰথম দিনা আজিৰ পৰা আমাৰ পবিত্ৰ ৰমজান মাহ ষ্টাৰ্ট হৈছে। তো এই পবিত্ৰ ৰমজান মাহত আমাৰ সকলো ইছলাম ধৰ্মী যিমান মানুহ আছে আমাৰ BTC-বাসী, আমাৰ অসমবাসী তথা ভাৰতবৰ্ষ তথা গোটেই বিশ্ববাসীৰ মই এই ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। আৰু এই চেগতে মই এটা কথা ক'ব বিচাৰোঁ, এই ৰমজান মাহটো হৈছে আমাৰ সবতকৈ পবিত্ৰ মাহ আমাৰ ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে। আৰু এই মাহত আমি বহুত ভাল ভাল কাম কৰিব লাগে। বিশেষকৈ আমাৰ গৰীব মানুহক দুখীয়া নিচলা মানুহক আমি সবতকৈ বেছি সহায় কৰিব লাগে। মই জানো আমাৰ প্ৰত্যেকটো অঞ্চলত মই এতিয়া মোৰ ঘৰৰ ওচৰৰ মানুহজন যদি নাখাই থাকে আৰু মই যদি একদম ইফতাৰৰ সময়ত যথেষ্ট খাওঁ, তো সেইটো মোৰ কাৰণে উচিত নহ'ব। মোৰ ঘৰৰ ওচৰৰ মানুহজনৰ মোক খবৰ ল'ব লাগিব, আমাৰ অঞ্চলৰ খবৰ লাগিব, মোৰ মহল্লাৰ খবৰ ল'ব লাগিব। সবতকৈ হৈছে নিকটৰ আত্মীয় স্বজন চবেই নিজৰ নিজৰ মানুহখিনিৰ খবৰ ল'ব লাগিব আৰু সিহঁতৰ ওচৰত থিয় দিব লাগিব। মই যিমানখিনি মানুহ আমাৰ স্বাৱলম্বী মানুহ, বিশেষকৈ স্বাৱলম্বী মানুহ যিমানখিনি আছে সবকে মই এটা আহ্বান জনাওঁ যে এইটো সময়ত আমি গোটেই বছৰটো ইনকাম কৰোঁ, কিন্তু এইটো সময়ত সবতকৈ বেছি দান কৰিব লাগে। সবেই যাতে সবৰ ওচৰত থিয় দিয়ে, যাতে আমাৰ মানুহখিনি কামে আমি যাতে সহায় কৰিব পাৰোঁ, যাতে এইখিনিয়ে মই আহ্বান জনাইছোঁ।